10 টকা লৈছে মুঠা আজি মানে পাচলি বজাৰ কৰি আহিছোঁ ৰঙালাও আপোনাৰ এই গাজৰ সৰু আলু ওলাইছে এতিয়া কি ধুনীয়া লাগিছে এতিয়া লাই শাক কিনি আনিছোঁ যিহেতু লাই শাককে বনাওঁ আকৌ সৰু আলু দি খাবলৈও ভাল হ'ব একদম গৰম গৰম লাই শাকৰ ঠাৰি দি বনাইছোঁ দালি এইফালে এয়া শাকৰ ভাজি লাই শাক আলু ভাজি এয়া ডিম আমলেট ভাতকেইটা খাই লওঁ সেই ঠাৰিডাল চাওকচোন কিমান ডাঙৰ